মই সকলোকে ধন্যবাদ জনাইছোঁ। আজিৰ দিনত মই আমাৰ কলিগ, আমাৰ নিজৰ ছাৰ ডক্টৰ কুমুদ ৰঞ্জন বসুমতাৰী আৰু আমাৰ দলীয় গোটেই কৰ্মী তেওঁলোকক লৈ আমি UPPL দলত জব কৰিছোঁ। কাৰণটো এটা UPPL আদৰ্শগত দল। আমি বিচৰাৰ ধৰণে আমাৰ মনৰ লগত UPPLে মানে ৰাইজৰ কাম কৰিবলৈ সক্ষম হ'ব। ভিজনাৰী এটা দল, সেই ভিজনাৰী দলৰ কাৰণে আমি UPPL দলক ভাল পাইছোঁ। কিমানজন জইনিং হৈছে আজি আমি 10জন জইন হৈছোঁ। কি কাম কৰিম বুলি ভাবিছে? UPPLে এনে এজেণ্ডা আছে যে গোটেই BTR বাকীৰ যিমান জনসাধাৰণ আছে ইয়াৰ লগতে আমাৰ 26টা যি জনগোষ্ঠী আছে, আমাৰ দলৰ হাইকমাণ্ডে এই 26টা জনগোষ্ঠীৰ সৰ্বাংগীন উন্নয়নৰ যি এজেণ্ডাবিলাক আছে সেই কামবিলাক এতিয়া আধৰুৱা হৈ আছে। যিহেতুকে আমি সকলো দল সংগঠনক লৈ জনগোষ্ঠীবিলাকক লৈ আমি কাম কৰিবলৈ আমি আমাৰ এই UPPL দলৰ নেতাসকলক আমি সমৰ্থন আগবঢ়াম। মানাহ সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব নেকি আপুনি? আমি আজি দলত যোগদান কৰিছোঁ। আমি ৰাজনীতিৰ বিষয়ে ইমান নাজানো। আমি যিহেতুকে এটা শিক্ষা অনুষ্ঠানত প্ৰফেচাৰ আছিলোঁ, আমাৰ ৰাজনীতিটো আমি আজিহে খোজ দিছোঁ। এতিয়া প্ৰতিদ্বন্দ্বিতা কৰে নকৰে এই বিষয় লৈ আমি জইন কৰা নাই। যদি দলে আপোনাক প্ৰাৰ্থিত্ব দিয়ে তেতিয়া আগবাঢ়িবনে আপুনি? হাইকমাণ্ডৰ কথা সেইটো। হাইকমাণ্ডে আমাক দলত যি দায়িত্ব দিয়ে সেই দায়িত্বটোতো আমি চলজাৰ কৰিম বুলি আজি প্ৰস্তুতিটো কৰিছোঁ। তাতে আমাক দলৰ পৰা যদি দলৰ অৰ্গেনাইজেশ্যনৰ কামত যদি ব্যৱহাৰ কৰে, দলে যদি ৰাইজৰ কামত ব্যৱহাৰ কৰে, আমি সেইটো কৰি যাম।